গাইছ আশা কৰোঁ খবৰ নিশ্চয় সকলোৰে ভাল। মই সন্তানে আপোনালোকৰ আগত আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। তো আজি মোৰ ভাল এটা দিন আছে আপোনালোকক জনাম। তো কি ভাল দিন আপোনালোকে চাই থাকক, ভিডিঅ'টোত গম পাব। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই বেলতলাত আহিলোঁ। এই দোকানখন দেখিছে, এখন কেকৰ দোকান হয়, বেলতলাত নাপাওঁতে পায়। তো ভিতৰত সোমাই যাওঁ। কেকবোৰ এনেকৈ বনাই থৈ দিয়ে। ইয়াতে কেকবোৰ বহুত মানে টেষ্টি বনায়। মই ইয়াৰ পৰাই মানে যি হয় ইয়াৰ পৰাই মই কেকবোৰ লৈ যাওঁ। দোকানখন আপোনালোকক দেখিছোঁ, অকল কেকে নহয় নানা ধৰণৰ বস্তু পায় আৰু দেখিছে আপোনালোকক অকণমান দেখাই ল'লোঁ। দুটা কেক মই লৈ ল'লোঁ, লিখি আছে এতিয়া। এই দেখিছে দুটা কেক, মোৰ দুটা জেগাত কাটিম বলক এতিয়া ঘৰত। তো গাইছ কেক দুটা লৈ আনিলোঁ, আপোনালোকে দেখিলে। প্ৰথমতে মই বাইদেউহঁতৰ লগত মিলি কিনে কেকটো কাটিব বিচাৰিছোঁ। তো কেকটো ইয়াতে এটা কেক কাটি ল'ম। আমাৰ ইয়াতে বহুত ফূৰ্তি লাগিছে মোৰ 1K ছাবস্ক্ৰাইব হোৱাৰ কাৰণে। তো প্ৰথমতে আমাৰ বাইদেউহঁতক মই খোজ কৰি লওঁ। তো কেক কাটা হৈ গ'ল, তাৰ খোৱা খুই হৈ আছে, এতিয়া পূৰা এনজয় চলি আছে, দেখিছে আপোনালোকে। কেকটো বাৰু কাটা হৈ গ'ল, মোৰ মানে মুখে চুখে দি দিলে। আৰু আনফালে চাহ তাৰ যোগাৰ কৰিছোঁ। সিহঁতে বঢ়িয়াকৈ বিন্দাছ বহি লৈছে, পূৰা আজি খাম বুলিয়ে ভাবিছে। এতিয়া বাবুৱে এনফালে মোবাইল টিপি আছে, আমাৰ মুনু আছে লগত, দেখিছে চাহ তাহ এনেকৈ কেক চেক মানে দি দিলোঁ। আকৌ ঘৰত কাটিব আছে। তো ফাইনেলি মই ঘৰত আহি পালোঁ। এইদৰে বেলুন চেলুন মানে সজাই থৈ দিছে আমাৰ ভণ্টি দুইজনীয়ে, দেখিছে। মানে মই আহি নাপাওঁতে এইবিলাক বাবুৰ লগত মিলি তিনিজনীয়ে মানে ভালকৈ কৰি আছে। আহক ঘৰতো কেকটো কাটি লওঁ। বাইদেউহঁতৰ লগতো কেকটো কাটা হৈ গ'ল, এতিয়া মই ঘৰৰ কেকটো কাটিম, দেখিছে। ইয়াৰে কেকটো অনলি 1K ছাবস্ক্ৰাইব বুলিয়ে মানে লিখা হৈছে। আহক এতিয়া কেকটো কাটি লওঁ। এয়া খাই আছে। কেকটো কৰি কাটা হ'ল, আহক অলপমান এনজয় কৰি লওঁ, মানে নাচ গান কৰি লওঁ। নাচি আছে। দেবো, আজি তোৰ মনটো কেনেকুৱা লাগিছে ক'ব পাৰা? আজি মনটো মোৰ বহুত হেপী। মই ভাবাই নাছিলোঁ যে মোৰ ইমানখিনি ছাবস্ক্ৰাইব হ'ব। কিন্তু এতিয়ালৈকে মোৰ একো মানে হেৰি হোৱা নাই, ৱাটছিংটো যাব লাগিব ন। ৱাটছিংখিনি যদি হেৰি ছাবস্ক্ৰাইব কৰাখিনি যদি ভালকৈ ৱাটছিংখিনি কৰি দিয়ে, তো মই বহুত সুখী হ'ম। আৰু আজিতকৈ আৰু মানে বহুত সুখী হ'ম। আৰু আজিতো তোমালোকৰ কাৰণে কেকটো কাটিছোঁ বাৰু, সেইদিনাখন মই পাৰ্টিও কৰি দিম। চ' গাইজ, ইয়াৰ সান্তনা সিং আপোনালোকে যাতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰিব। আৰু নেক্সট ভিডিঅ'ত ভাল ভিডিঅ' লৈ আহিম। আৰু ভিডিঅ' পাব আপোনালোকে, বাছ ছাবস্ক্ৰাইব কৰি যাব আৰু ভিউজটো লাইকটো আৰু মোৰ ভিডিঅ' দিওঁতে থাকিব তিনিটাই, মই লৈ আপোনালোকক দেখাম, ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। তো আজি আপোনালোকে বহুত মৰম দিলে মোক। ছাবস্ক্ৰাইব 1K হৈ গ'ল, 1Kৰ বেছি হৈ গ'ল। তো মই কেকটো কাটিব পৰা নাছিলোঁ, এতিয়া মানে কেকটো ফাইনেলি কাটা হৈ গ'ল। তো আশা কৰিছোঁ আপোনালোকে মোক ৱাটছিংখিনিও দি দিব। ইমান সহজতে নহয় বাৰু, সেইটো মই গম পাওঁ। আপোনালোকে মোৰ ভিডিঅ' চালে ভাল পালে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। লগতে ছাবস্ক্ৰাইবটো বাৰু হৈছে বহুতখিনি, বাকী ৱাটছিংখিনি মই বিচাৰিছোঁ। আৰু আপোনালোকে মৰম দিলেহে মই আগবাঢ়ি যাই থাকিব পাৰিম। তো মই আশা কৰিছোঁ আপোনালোকে মোক আগবঢ়াই লৈ যাওক, আপোনালোকে মোক সহায় কৰে, সেইখিনিয়ে মই আপোনালোকক ক'লোঁ। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।